হিয়াৰ বাহিৰ সুৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ চুপাসনা প্ৰেমৰ চুপাসনা প্ৰেমৰ চুপাসনা হিয়াৰ বাহিৰ সুৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ চুপাসনা। নমস্কাৰ, মই ৰশ্মি আপোনালোকৰ সকলোকে ৰশ্মি দেউকা ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। শেহতীয়াকৈ হ'লেও অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মইনো বিহুটি কেনেধৰণে পালন কৰিলোঁ তাৰে কিছু দৃশ্যাংশ মোৰ কেমেৰাত মই আবদ্ধ কৰি ৰাখিছিলোঁ। ভাবিলোঁ আপোনালোকৰ আগৰত দাঙি ধৰোঁ বুলি। তেনেহ'লে ব'লক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি হৈছে 15 এপ্ৰিল। সাজি কাচি ওলাইছোঁ বিহুলৈ বুলি। আভ্যন্তৰীণ মান নিশ্চিতকৰণৰ কোষৰ উদ্যোগত মহাবিদ্যালয়ৰ বাকৰিত ৰঙালী বিহুৰ উদযাপন কৰা হয়। মহাবিদ্যালয়ৰ চৌহদত ঢোল পেঁপাৰ গুমগুমনিত মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে শিক্ষক শিক্ষয়িত্ৰীসকলেও এপাক কঁকাল ভাঙি নাছিল। তাৰে কিছু দৃশ্যাংশ মোৰ কেমেৰাত আবদ্ধ কৰি ৰাখিছিলোঁ। আহকচোন চাওঁ। সঁচাকৈ মহাবিদ্যালয়ৰ দাদা বাইদেউ ভাইটি ভণ্টি আৰু মোৰ সন্মানীয় শিক্ষাগুৰুসকলৰ লগত বিহুটি এনেদৰে উদযাপন কৰিব পাই মই খুবেই সুখী। ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেওঁলোক যাতে এনেদৰে সুস্থ হৈ থাকে আৰু দীৰ্ঘায়ু হয় আৰু আমাৰ দৰে বহু ছাত্ৰ ছাত্ৰীক যাতে জ্ঞানৰ বাট দেখুৱাত সফল হয়। এই চেগতে মহাবিদ্যালয়ৰ দাদা বাইদেউ ভাইটি ভণ্টি আৰু মোৰ সন্মানীয় শিক্ষাগুৰুসকলক অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি হৈছে 15 এপ্ৰিল। ৰাতিপুৱাই বাৰীত আমলৈ বাঁহ বিচাৰি আহিলোঁ আৰু গৰু বিহুৰ দিনাখন আমলৈ টোপ বা এটা আগ খালে বিভিন্ন ৰোগৰ পৰা হাত সাৰিব পাৰি বুলি অসমীয়া সমাজত প্ৰচলিত। আমলৈ টোপ পাৰি আহি মাহ হালধি পিচিবলৈ লৈছোঁ। অসমীয়া সমাজত প্ৰচলিত আছে যে গৰু বিহুৰ দিনাখন মাহ হালধিয়ে গা ধুলে ছালৰ বিভিন্ন ৰোগৰ পৰা হাত সাৰিব পাৰি। হালধিয়ে ছালৰ উজ্জ্বলতা বৃদ্ধি কৰে আৰু সহজে যিকোনো ঘাঁ শুকুৱাত হালধিয়ে সহায় কৰে। মাহ হালধিয়ে গা ধুই আহি থাপনাত এগছি বন্তি জ্বলাইছোঁ যাতে মোৰ পৰিয়াল
আৰু আপোনালোকৰ সকলোৰে বছৰটো ভালে কুশলে যাওক আপোনালোকৰ সকলোৰে জীৱনলৈ যাতে সুখ শান্তি সমৃদ্ধিয়ে উপচি পৰক তাৰে প্ৰাৰ্থনা জনাইছোঁ ভগৱানৰ ওচৰত লাহেকৈ সন্ধিয়া হৈ আহিছে আৰু গৰু বিহু দিনাখন সন্ধিয়া দীঘলতিৰ পাত মাখিলতিৰ পাত ভাং গছ এই সকলোবোৰ একলগ কৰি জাক দিয়া হয় আৰু বিহু বুলি ক'লেতো পিঠা বনোৱাই মেইন আৰু গৰু বিহু সন্ধিয়ালৈ আমি সকলোৱে পিঠা বনোৱাত ব্যস্ত হৈ পৰিলোঁ তাৰে কিছুমান মুহূৰ্ত কেমেৰাত আবদ্ধ কৰি ৰাখিম আপোনালোকক দেখুৱাম বুলি চাওকচোন কেনেকুৱা হৈছে পিঠাখিনি আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু চেনেলটো অকণমান মৰম দিব যাতে অনাগতৰ দিনসমূহত আপোনালোকৰ মাজলৈ সুন্দৰ সুন্দৰ ভিডিঅ' প্ৰেৰণ কৰিব পাৰোঁ পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে মই ৰশ্মি আজিলৈ বিদায় মাগিছোঁ ধন্যবাদ